Hey guys, welcome. Sandul. Good morning everyone. আজি ভাবিছো এটা মই নে নৰমালি ব্লগ বনাও মানে ঘৰত মই কি কৰো ৰাতিপুৱাৰ পৰা উঠি মই কি বস্তু ইউজ কৰো আৰু যদি ক'বাত যাও মোৰ প্ল্যানটো পটকে চেঞ্জ হৈ যাব পাৰে সো আপোনালোকক আজি মোৰ ঘৰৰ বিষয়ে কম আৰু মই কি বস্তু ইউজ কৰো দেখাম তো বলক আৰু মই এতিয়ালৈকে ব্ৰাশে কৰা নাই তো চলো এইডাল মোৰ ব্ৰাশ মুখ ধুই গ'লো এতিয়া তেনেকৈ মুখ মুচি লৈছোঁ আৰু এতিয়া মই চাহ খামগৈ তো চাওকচোন আপোনালোকেও এইযোৰ চেণ্ডেল মই ঠাণ্ডা দিনতে আনিছিলোঁ কিন্তু এতিয়া গৰম আহিছে বাট তেওঁ পিন্ধি থাকোঁ কিবা এটা ভাল লাগে চেণ্ডেলযোৰ পিন্ধি মাহঁতে কুকিজ খাই ভাল পায় বাট মই নাখাওঁ কি আছে এইটোতো খাওঁ আজি বাৰু এতিয়া মই চাহ খাম এই চাহৰ সাগৰত মই বিস্কুটখন ডুবাই দিলোঁ চাহ তাহ খোৱা হৈ গ'ল আৰু এইখন দেখি আছে ন এইখন বিছনা পাৰিছোঁ মই মানে মই পাৰিব লাগে সদায় কেতিয়াবা মন থাকিলে মায়ে পাৰে আৰু এতিয়া কাম চামখিনি কৰি লওঁ মই আপোনালোকেও যদি ঘৰৰ কিবা কাম আছে কৰি লওঁ কাৰণ এতিয়া ৰাতিপুৱা সময় হয় আজি মোৰ পঢ়া টেবুলখন আপোনালোকক দেখাওঁ একচুৱেলি এখন পঢ়া টেবুল আছিলে মোৰ এতিয়া দেউতাৰ গোটেই বহি পা হাত মোজা হেলমেট চব মানে মোৰ পঢ়া টেবুলত একচুৱেলি এখন মোৰ পঢ়া টেবুল মোৰ সেই তলত আছে তলত আপোনালোকে দেখিছে ন কিছুমান বস্তু তাত কিতাপখিনি আছে আৰু বাকী চব ওপৰত দেউতাৰ বস্তু এইটো হ'ল মোৰ মিনি বক্স এইটো মই গান শুনি বহুত ভাল পাওঁ আৰু মই সদায় ৰাতিপুৱা সময়ত ইয়াত গান শুনো আৰু ইয়াত চাৰ্জ নাই মই কাৰণে চাৰ্জত লগাই দিছোঁ আৰু এইটো কিউটি পুতলাটো দেখিছেনে কুকুৰ মইনাটো এইটো মই আনিছোঁ মেলাত আমাৰ ইয়াতে ৰূপমত মেলা হৈ আছে চ' এইটো আনিছোঁ আৰু এটা বস্তু আনিছোঁ দেখাম বাৰু আপোনালোকক আৰু এইকেইটা দেখিছে এইকেইটা মোৰ পূৰা 6-7 বছৰ আগৰ পুতলা হয় এইটো দিছিল মামাই এইটো দিছিল মাৰ খুৰীয়েকে আৰু এইটো 5 বছৰ আগৰ পুতলা হয় মই পুতলা বহুত ভাল পাওঁ আৰু বহুত ভালকৈ মই ৰাখি থওঁ আৰু এইটো ফটো ফ্ৰেমটো জংকে দিছিলে বাৰ্থডেত যোৱাবাৰ এইটো দিছে ধনুহঁতে আৰু এইটো মোৰ যোৱাবাৰৰ বাৰ্থডে গিফ্ট আছিলে এইটো মোৰ এইখিনি বহুত ফেভৰেট হয় ওপৰত থৈ দিছোঁ তো এই যে বাৰ্বিখন দেখিছে ন এইটো বাৰ্বিটো এইটো যেতিয়া আমাৰ আগতে পুৰণা ঘৰ আছিলে আমি ফেমিলিবিলাক একেলগে আছিলে তেতিয়া মই ক্লাছ 6-5ত আছিলোঁ তেতিয়াই দেউতাই মোক আনি দিছিলে আৰু এতিয়ালৈকে মই এইটো ভালকৈ থৈছোঁ আৰু এটা বস্তু ক'ব পাৰি গৈছিলোঁ এই মিনি বক্সটোৰ লগতে আপোনালোকে চাগে দেখিছে নিশ্চয় এই হোম থিয়েটাৰটো বাট এইটো একদম শ্ব' টাইপত আছে আৰু এইটো আমি পাইছিলোঁ লটাৰী খেল হয় ন লটাৰী খেলত এইটো পাইছিলোঁ আৰু ষ্ট্ৰী এটা পাইছিলোঁ এইটো অলপ বেয়া হৈ আছে মানে এটা বক্সে শুনে এটা বক্সে নুশুনে এইটো একচুৱেলি শ্ব' কাৰণে থৈ দিছোঁ আৰু এইটো মোৰ ফেভৰেট হয় ইয়াতে মই গান শুনো আৰু এইটো মই টিভিত ওলাইছোঁ মই মানে দেখিছে নহয় এইজনী মই এইটো দেখিছেনে এইটো মোবাইল আছিলে মোৰ আছিলে ৰিয়েলমি C2 একচুৱেলি এইটো দাদাই গিফ্ট কৰিছিলে মই যেতিয়া ছেকেণ্ড ইয়াৰ এক্সাম মানে ৰিজাল্ট দিয়াৰ পাছত দাদাই গিফ্ট কৰিছিল বহুত ভাল আছিলে মোবাইলটো কিন্তু এতিয়া মায়ে চলায় কাৰণ ভাবিছে চাগে মোবাইলটোৰ অৱস্থা কি মোবাইলটো চাই লওক আৰু মোৰ অলপ কথা ক'ব প্ৰব্লেম হৈছে কাৰণ কালি টাউন যাওঁতে দাদাৰ লগত তাৰমানে ঠাণ্ডা খালোঁ তাৰপিছত পূৰা চৰ্দি লাগি গ'ল মাত বহি গৈছে আৰু এইটো দেখিছে ন গোটেই ভঙা এইটো টেম্পাৰ নহয় একচুৱেলি এইটো পূৰা মেইন গ্লাছ ভঙা বাৰ্থডে খাব গৈছিলোঁ জংকিহঁতৰ ঘৰত পূৰা স্কুটিৰ পৰা ওলাই পূৰা চিটিকি পৰি গ'ল আৰু এইটো অৱস্থা হ'ল আৰু এইটো মায়ে চলায় এতিয়া তো হেই গাইজ আজি আপোনালোকৰ বাবে এটা মই নতুনকৈ ব্লগ লৈ আহিছোঁ একচুৱেলি এইটো ব্লগ নহয় মোৰ এইটো চেনেলত আছে এটা কভাৰ ছং আৰু বাকী আছে ফুৰিব যোৱা ব্লগ আৰু এটা আজি নতুনতকৈ মানে বেলেগতকৈও বেলেগ আৰু নতুন এটা ব্লগ মই আপোনালোকৰ আগত আনিছোঁ একচুৱেলি মই কি বস্তু ইউজ কৰোঁ ৰাতিপুৱাৰ পৰা আবেলি ৰাতিলৈকে কি কৰোঁ আজি সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব আৰু আজি হ'ল বৃহস্পতিবাৰটো মই মানো মানে বেছিদিন হোৱা নাই আগতে মানিছিলোঁ আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ আজি 2 নম্বৰ বৃহস্পতিবাৰ এতিয়া তেনেকৈ মই চেম্পু কৰি চাকি জ্বলাওঁ তাৰপিছত আমি আজি সিজোৱা ভাত খাওঁ আৰু চাকি জ্বলাওঁ আপোনালোকক নিশ্চয় দেখাম তো আগবাঢ়ক মোৰ লগতে আপোনালোকো হেই গাইজ মোৰ গা চা ধোৱা হৈ গ'ল চেম্পু কৰাও হৈ গ'ল আৰু এতিয়া মই চাকি জ্বলাম আৰু মই যেতিয়া এনেকৈ ইউটিউবত ভিডিঅ' বনাওঁ ন যেতিয়া মই কওঁ যে হাই গাইজ ৱেলকাম টু মাই নিউ ভিডিঅ' এইটো কথা শুনি একচুৱেলি মুনুৱে শিকি গৈছে এতিয়া মুনু আহি গৈছে আহা তো একচুৱেলি কাকাকৰ ঘৰত যায় মামাকৰ ঘৰত যায়
উঠা এইজনী মুনু হাই কৈ দিয়া হে গাইজ কোৱা ৱেলকাম টু মাই তাইৰ চেনেলটো চেনুল বুলি কয় কৈ দেখাচোন তাই একচুৱেলি কনফিউজ হৈ যায় আৰু লছ কৰিছে বহুত তাই ক'ব হা হে গাইজ কোৱা ৱেলকাম চেনুল আৰু এইটো তাই ইউটিউব চেনেল আৰু এইটো তাই ইয়াতে ভিডিঅ' বনাই আছে মই যেনেকৈ বনাই আছোঁ একচুৱেলি এখন আইনা হয় বোলা এতিয়া আমি চাকি জ্বলাম ন একদম মনে মনে আহকচোন বস্তুটো দেখাওঁ মুনুৱে পূৰা দেউতাৰ মোবাইল লৈ পেলাই মোবাইলটো মানে ভিডিঅ' চাই আছে আৰু ভিডিঅ'ত কোন ওলাইছে চাব নেকি চাওকচোন কোন ওলাইছে ভিডিঅ'ত একচুৱেলি মই ওলাই আছোঁ মোৰ ব্লগবিলাক তাই দেউতাৰ মোবাইলত চাই আছে আৰু দেউতাই এইবিলাক দেখা তাইক ভাল পায় আৰু তাই পূৰা মানে কান্দিছে আৰু মই মোবাইলটো নিদিয়াৰ কাৰণে সেইকাৰণে মোবাইলটো দি দিলোঁ মই চাকি জ্বলাবলৈ আহি গ'লোঁ আৰু আপোনালোকক নেদেখালোঁ বাৰু মই এয়া গোটেই পকা চকা ধুনীয়াকৈ মুচিলোঁ এই থালখন মুচিলোঁ আৰু এতিয়া মই চাকি জ্বলাম আৰু মুনু আহিছিলে আপোনালোকক কৈছিলোঁ ন মুনু এতিয়া আইতাকৰ ঘৰলৈ গ'ল কাকাহঁতৰ ঘৰ আহি পাই গ'লোঁ মা মই এতিয়া মই ইয়াতে আছোঁ ভাবিছিলোঁ কাকাহঁতৰ ঘৰত আহি ভালকৈ ব্লগ বনাম বাট মোৰ যিটো অৱস্থা হ'ল আপোনালোকে চাব পাৰে গোটেই চকু ৰঙা ইয়ালৈ লৈ আহা পূৰা নাকেদিও পানী ওলাই আছে বহুত বেয়াকৈ চৰ্দি লাগিছে এতিয়া পিলটো খাওঁ মই মোৰ এছিষ্টেণ্টে পিল আনি দিছে মোক পিল যিমান দিয়ে মই তিমান পিল খাব পাৰিম কিন্তু যিটো লিকুইড দিয়ে ন মই লিকুইডটো একদম খাব বেয়া পাওঁ কি ক'ম ভাবি পোৱা নাই মই কাকানৰ পৰা আহি গ'লোঁ এতিয়া ঘৰতে আছোঁ আৰু এতিয়া হৈছে 6:30 আৰু চাহ তাহ খালোঁ বেমাৰ ভাল পোৱা নাই মিনিটে সাঁচি কিন্তু মই ভিডিঅ'টো অন কৰিলে ইমান সাঁচি নাই কিয় নাজানো এতিয়ালৈকে মই সন্ধিয়া মানে আগবেলা এটা খালোঁ আৰু সন্ধিয়া এটা খালোঁ পিল কিন্তু এতিয়ালৈকে মই বেমাৰটো ভাল পোৱা নাই আকৌ দেউতাই আনিব পিল খাই চাগে মই ভাত খাব নোৱাৰা হৈ যাম আৰু মোৰ পেটত আধাখিনি ভাততকৈ পিলে জমা হৈ আছে মই যে আগবেলা এটা পিল খালোঁ আৰু অলপ আগতে এটা পিল খালোঁ চাহ খোৱাৰ আগতে কিন্তু এতিয়ালৈকে মই একো চৰ্দিয়ে ভাল পোৱা নাই চকু পূৰা ৰঙা ৰঙা হৈ আছে আৰু কাহটো আহিয়ে আছে মোৰ নৰ্মেলি যেনেকৈ কাহ আহে তেনেকৈ নহয় মিনিটেই আহি আছে আপোনালোকক কৈছোঁৱে ন গুড মৰ্ণিং এভৰিৱান আৰু আজি হ'ল ডে 2 কালি ভিডিঅ'টো মই এণ্ড নকৰিলোঁ কাৰণ মাতটো শুনি চাগে আপোনালোকে গম পাইছে আৰু এতিয়া বাজিছে 9টা বাজিব হ'ল মই উঠিছোঁহে আৰু একো কাম চাম কৰা নাই উঠি ডাইৰেক্ট ব্লগত ষ্টাৰ্ট কৰিছোঁ একচুৱেলি এইটো আজি দিনটোৰ ব্লগ নহ'ব মাজতে মই এণ্ড কৰি দিম এয়া মই ৰাতিপুৱা মই চাহটো খাই লওঁ মই চাহকাপ খাই লওঁ আৰু এয়া মোৰ লগত আছে লাল চাহ আৰু মিঠাই আৰু স্মাইলি কৰি থকা এটা কিউট চাহ বিস্কুট ডাইনিঙত আপোনালোকে দেখিছে নহয় গোটেই তেল আটা মানে মাইটো মাৰি আছে ৰুটি বনাব আৰু চৰ্জিনা কাটি থোৱা আছে বাট এইটো বোলে নবনাই আটা চাটা আৰু বহুত কিবা কিবি আছে এতিয়া আমি মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো তোমাৰ ৰুটি কৰিম মানে ৰুটি চাহ আৰু এয়া মই ৰুটি পূৰা গোল গোল কৰি আছোঁ মানে ৰুটি বনাম আগতে ধুনীয়াকৈ গোটেইখিনি কৰি লৈছোঁ তাৰপিছত মই ৰুটিখিনি বনাম আৰু গোটেইখিনি ৰুটি বনাই নিদিওঁ কাৰণ বেছি সময় নাই মোৰ তাত এয়া মই অলপ আটা গুৰি লৈ লৈছোঁ আৰু বাতিটোত অলপ আটা গুৰি দি দিছোঁ এতিয়া মই ৰুটিটো বেলিম আপোনালোকেও চাওক আৰু এটা লাডু মই লৈ লৈছোঁ এয়া মই বেলা ষ্টাৰ্ট কৰিছোঁ একচুৱেলি মোৰ ৰুটিটো পূৰা গোল নহয় চাব পাৰে আপোনালোকে বেকা বেকি হয় তেওঁ মই বনাওঁ মাজে মাজে একচুৱেলি সদায় নহয় আৰু এয়া ৰুটি মায়ে বনালে হৈ গ'ল আৰু চাহ আৰু এইটোৰ লগতে ফুচ বনাই দিলে ফুচটো মায়ে যে বনাইছে মই গমেই নাপাওঁ যেতিয়া মোক খাব দিছে তেতিয়াহে গম পাওঁ আৰু এই ফুচটো মোৰ বহুত ফেভৰেট হয় বহুত ভাল লাগে
হেই গাইজ, আজিৰ ব্লগটো মই ইয়াতে খতম কৰিছোঁ আৰু মোৰ মানে ঘৰৰ কিছুমান বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আগলৈ এনেকৈ শ্বেয়াৰ কৰি যাম আৰু নেক্সট ভিডিঅ'লৈ মই পঞ্চী আপোনালোকৰ আগত অতি সোনকালে আহি আছোঁ। সকলোৱে মোৰ ভিডিঅ'খিনি চাওক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব আৰু লগতে লাইক কমেণ্টটো কথা ক'বই নালাগে, আপোনালোকে লাইক কমেণ্ট দি যাব।